এদিনাখন শংকৰদেৱ তেওঁৰ দ্বিতীয় পত্নী ধৰণী লগত জুনু আৰু মুনু কণমানি শিশু তেওঁলোকৰ লগত একেলগে আছিল। ইয়াৰ পিছত তেওঁৰ দ্বিতীয় পত্নীৰ স্বভাৱ অলপ খঙাল আছিল, যাৰ বাবে তেওঁলোকক সময়ত খোৱা বোৱা আৰু বৰ পিটন সহ্য কৰিব লগা হৈছিল। ইমানতে ধৰণী ক'বলৈ ধৰে যে বাবুহঁতে কাম কৰি আছে ন কেলা কৈখিনি এতিয়া ভালে ভালে গৈখিনি বাহিৰত বাচন বৰ্তন যিমান আছে গোটেইখিনি ধুইখিনি বিছনাৰ ওপৰত ৰাখিবি। ক'ত ৰাখিবি? নহয় পাকঘৰত গৈখিনি ৰাখিবি। ইমানতে ধৰণীৰ কথা শুনি জুনুক খং উঠি যায়। মা আপুনি যদি আমাৰ লগত এনেদৰে কথা পাতে তেনেহ'লে দেউতাকক কৈ দিম তোৰ বাপেৰেতো নিজে এটা নিগনি হয়, তহঁতে সেইটো কাৰণে জানা। ইমানখিনি কথা শুনি জুনু আৰু মুনু নিজৰ ঘৰলৈ উভতি আহে। আৰু যদি আমাৰ মা জিন্দা থাকিলে আমাক কোনো এনেদৰে নকলে হয়, মা তুমি ক'ত আছা? আজি আমাৰ মা যদি জিন্দা থাকিলে হয় তেনেহ'লে আমাৰ ওপৰত কোনে এনেকুৱা ক'লে হয়? দেউতাও তাক একো নকৰে। লাগি আছে যে সিহঁতে মোৰ বিষয়ে কূটনৈতিক চৰিত্ৰ চলি আছে। এতিয়া মই সিহঁতৰ পিঠি ফালি পেলাম। এতিয়া মোৰ ভণ্টি জোনমণিয়ে সিহঁতৰ খবৰ ল'বা। তাৰ পিছদিনাখন ধৰণী নিজৰ ভণ্টিক মাতি পঠিয়ায় আৰু তাত অহাৰ পিছত তেওঁ ক'বলৈ ধৰে লাগি আছে এইটো বিদ্ৰোহৰ গোন্ধ আহি আছে। এতিয়া তুমি সিহঁতক যদি নিয়ন্ত্ৰণত নাৰাখা তেনেহ'লে সি তোমাক চাকৰ বনাইখিনি তোমাক মুখত থু পেলাব। জোনমণিয়ে ধৰণীক পৰিকল্পনা কৰিবলৈ কয় আৰু পৰিকল্পনা অনুসৰি এদিনাখন ৰাতি শুই থকা অৱস্থাত ধৰণীয়ে মনে মনে কোলাত উঠাই লৈ বাহিৰলৈ বনোৱা ৰখা কুঁৱাৰ ওচৰলৈ লৈ যায়। ইমানতে তাইৰ টোপনি ভাঙি যায়। মা তুমি ইয়াত মোক কিয় আনিছা আৰু জোনমণি পেহী কি কৰি আছে ইয়াত? মোৰ বাঘটোক অশান্তি দিয়াৰ কাৰণে সাহসটো তোৰ ক'ৰ পৰা আহিল? এতিয়া তোৰ এইটোৰ পৰিণাম ভুগিবলৈ তোমাক মই ইয়াত আনিছো। ইমানখিনি কথা কৈ কুঁৱাৰ ভিতৰত পিটি জুনুক লটকাই দিয়ে। ইয়াৰ পিছত মা মোক ইয়াৰ পৰা ওলোৱা, নহ'লে মই পৰি গ'লে মই ভিতৰত গৈখিনি মৰি যাম। মা মোৰ হাত এৰি আছে, মা মই পিছলি আছো, মা মই তোমাৰ লগত কেতিয়াও তৰ্ক নকৰোঁ। মা ভাত পাওঁ, ইমান ধুনীয়া কাম কৰাই দিছ তই মোৰ হাতৰ লগত, তামাম ভাল লাগি গৈছে খেলা। ইমানতে জুনুৰ হাত পিছলি কুঁৱাৰ ভিতৰলৈ পৰি যায়। ইয়াৰ পিছত সেই দেখোন মৰিলে দেখোন, সেই পিছলিখিনি পৰি গ'ল। এতিয়া কি? এতিয়া মনে মনে থাক আৰু তোৰ মানে ৰাস্তাৰ কাটা শেষ হ'ল। এতিয়া তই চিন্তা নকৰিবি। ইয়াৰ পিছত ধৰণী আৰু জোনমণি তাৰ পৰা গুচি যায়। ইয়াৰ পিছদিনাখন মুনু নিজৰ বাইদেউক বিচাৰি নোপোৱাৰ বাবে তাৰ পিছদিনাখন দেউতাৰ ওচৰলৈ কাষ চাপে। ইয়াৰ পিছত দেউতা জুনু বা ক'ত বা গ'ল? যোৱাকালিৰ পৰা বিচাৰি আছো, পোৱা নাই। মই বিচাৰিবলৈ গৈ আছো, তই নাকান্দিবি। ইমানতে ধৰণী আৰু জোনমণি ওচৰলৈ আহি পায়। হয় ছোৱালী, কেলা তোৰ কাম বন নাই নেকি? মোৰ বিষয়ে কি কূটনৈতিক কৰি থকা বাপেকৰ আগত বাল। আনপিনে জুনুক ৰাতি বিচাৰি নোপোৱাৰ বাবে মুনুৱে কান্দিবলৈ ধৰে। ইয়াৰ পিছত জুনু বা আপুনি ক'ত আছে? মই বহুত দিনৰ পৰা বিচাৰি আছো। মাও মোক এনেকে এৰি খেলি গুচি গ'ল আৰু আপুনিও যদি এনেকে গুচি যায় তেনেহ'লে মই কেনেকে থাকিম? দেউতাও কাৰো কথা নুশুনে। আপুনি য'তে নাথাকক কিয় সোনকালে আহি যাওক। ইমানতে জুনুৰ আত্মা তাত উপস্থিত হয়, কিন্তু তাই কুঁৱাত পৰি যোৱাৰ বাবে তাইৰ শৰীৰৰ অংশ সকলো নষ্ট হৈ যায়, যাৰ বাবে তাই ভয়ানক হৈ পৰে। আপুনি কোন হয়? তুমি মোক চিনি পোৱা নাই নেকি? মই জুনু হয়। নহয় জুনু বা এনেকে নকৰে। সি মোক বহুত মৰম কৰে, সি মোক কেতিয়াও এৰি নাযায়, মই জানো। নহয় মই তোৰ বা হয়। সেইদিনা মোক ৰাতি কেইজনমান মানুহ মিলিখিনি মোক ৰাতি মাৰি পেলাইছে। ইমানতে জুনুৰ ভূতটোৱে সিদিনা ৰাতি ঘটি যোৱা সকলো ঘটনা মুনুৰ আগত কৈ পেলায়। বা আপুনি এই দুষ্টকেইটাক আপুনি জীয়াই কিয় ৰাখিছে? ভণ্টি, মই যদি তাক মাৰিব লগা হ'লে আগতে মাৰিলো হয়, কিন্তু সিহঁতকো মই কষ্ট দি মাৰিম। কিন্তু এটা কথা শুনা। ইমানতে মুনুৰ ভূতটোৱে সকলো পৰিকল্পনা বুজাবলৈ ধৰে। ইয়াৰ পিছদিনাখন যেতিয়া মুনু কাম কৰি থাকে সেইটো সময়তে ধৰণী ওচৰলৈ আহি পায়। ইয়াৰ পিছত হয় বাল, সোনকালে কাম শেষ কৰ, নহ'লে তোক এতিয়া চেণ্ডেল খুলি মাৰিম। আচোন মাৰিবি, বেছি দাদাগিৰি হৈছে। ইমানতে ধৰণী খং উঠি যায়। পিছত মুনুক মাৰিবলৈ আগবাঢ়ি যাওঁতে ইমানতে তাইৰ ডাঙৰ বাইদেউৰ ভূতটো আহি লেং কাটি
মাটিত পেলাই দিয়ে বৰ জোৰেৰে। ইয়াৰ পিছত কোনে মাৰিছে মোক? মোৰ পেটে ভাঙাই পেলাই দিছে। কেলা মোৰ ভৰি বিষাইছে ইমান কিয়? কোনে মাৰিছে? তই মাৰিছ নেকি কেলা? তই যদি মোক মাৰিছ তেনেহ'লে জিন্দা নেৰো আজি। ইমানতে তাত জোনমণি আহি পায়। ইয়াৰ পিছত ধৰণী মা, তই মাটিত কিয় বহি আছ? কিবা হৈছে নেকি? বল মোৰ বিচনাত। ইমানতে জোনমণিয়ে ধৰণীক নিজৰ ৰুমলৈ লৈ আহে। আনপিনে জুনু আৰু মুনু ৰাতি গোটেই কথা পাতি থাকে। বা যেনিবা আপুনি দেখোন তাম দিলে দেখোন সিহঁত মানে তোমাক চেহেৰাটোৰ ওপৰত হাঁহি চাবলৈ মোক বহুত মনত কৰি থাকে, কিন্তু মই কিমান দিনলৈকে তোমাক ৰক্ষা কৰি থাকিম? অলপ সাহসী হ'ব লাগিব তোমাক। প্ৰথমত মা আৰু দ্বিতীয়বাৰত আপুনি। নাই মই আপোনাক এৰি যাব নিদিম। নাই। ইমানখিনি কথা কৈ জুনুৰ ভূতটোৱে মুনুৰ লগত ৰাতি শুবলৈ গৈ যায় বিচনাত। তাৰ পিছদিনাখন আনপিনে জোনমণিয়ে মুনুক কথা পাতিবলৈ মাতি পঠিয়ায়। ছোৱালী, তই সঁচা কথাবিলাক কবি। সেইদিনা ধৰণী মাটিত কেনেকে পৰিছে আৰু ৰাতি কিহৰ শব্দ শুনি থাকো? তই সঁচা কথাবিলাক ক বাল। কিন্তু মুনুৱে তাক একো নকয় আৰু মনে মনে নিজৰ ৰুমলৈ গুচি যায়। আনপিনে সিদিনাখন ৰাতি জুনুৰ ভূতটোৱে ধৰণীৰ ৰুমলৈ গৈ তাইৰ ভৰি ধৰি লয় আৰু ক'বলৈ ধৰে, কি হ'ল ধৰণী মাহী? বহুত বিষ উঠিছে ভৰিত। বিষটো উঠিছে, কিন্তু তুমি কোন হয় আৰু ইমান জোৰছে ভৰি কিয় ধৰি ৰাখিছে মোৰ? কি মাহী, আপুনি মোক চিনি পোৱা নাই নেকি? মই তোৰ ছোৱালী জুনু হয়। তুমি মৰি গৈছিলা, পিছত কেনেকে আহিছা? নহয় তুমি নহয়, আমি বহুত হয়, কোনো মানুহ নহয় যে আমি মিছাতে কম। যিয়ে নহওক তোক মই মাৰিমেই। ইমানখিনি কথা কৈ জুনুৰ ভূতটোৱে ধৰণীক উঠাই লৈ সেইখন কুৱাত লটকাই দিয়ে, যিটো কুৱাত তাক মাৰিছিল। কিন্তু ধৰণীক সাঁতুৰিব নোৱাৰাৰ বাবে তাই তাত পৰি মৃত্যুবৰণ ঘটে। ইয়াৰ পিছদিনাখন জোনমণিয়ে ধৰণীক বিচাৰি নোপোৱাৰ বাবে খঙত লাল-কাল হৈ পৰে আৰু মনু, সঁচা কথাবিলাক কবি। যদি তই নকওঁ তেনেহ'লে তোক মই এতিয়া লগে গলা কাটি কিনি। জোনমণি, এইটো তুমি কি বুজিছা? ইমান সৰু পোৱালীক তোৰ বাইদেউ ক'ত গৈছে সি কেনেকৈ ক'ব পাৰিব? বাল কেলা বকি নাথাকি মোৰ আগত। সি সব জানে আৰু এনে নমুনা কৰি আছে মোৰ আগত। মই তাক কিন্তু আজি মাৰিমেই বাল। ইমানতে যেতিয়া জোনমণি মুনুক মাৰিবলৈ আগবাঢ়ি থাকে, ইমানতে মুনুৰ ভূতটোৱে মাজত আহি পায়। ভূতটো মই হয় মা, কিন্তু তই ভূতৰ নিচিনা কিয় কৰি আছ? তই সঁচাকে মা হয় জানো? যদি তই মনক মাৰিব কাৰণে চেষ্টা কৰ তেনেহ'লে লগে তোৰ টাকলা ফালি পেলাম মই। মা, শুনিছনে নাই? কোন তুমি? তোমাৰ মাতটো দেখোন জুনুৰ লগত মিলে দেখোন। ঠিক কৈছ তই, মই জুনু হয়, কিন্তু তই মোক কিয় মাৰিছিলি? বাল, আজি তোক শেষ কৰিম। ইমানতে জোনমণিক দাঙি লৈ সেইখন কুৱাতে লটকাই দিয়ে, যিখন কুৱাত তাক লটকাইছিল। ধন্যবাদ, তাক এৰি দিয়া। যেনেকা হলো সি আমাৰ মা হয়, এৰি দিয়া। কিন্তু জুনুৱে মুনুৰ কথা নুশুনে আৰু আনপিনে সেইখন কুৱাতে পেলাই তেওঁক মাৰি পেলাই। কিমান কমাৰ মোক বিষাই গৈছে মোক কৈ এটা কাম কৰক, তলত এটা ৰেড বাটন দেখা পাইছে, ৰেড বাটন টিপি দিয়ক, যাতে দ্বিতীয়বাৰ কাৰণে আমি যেতিয়া ভিডিঅ' বনাম তেতিয়া আপোনালোকে নতুন এটা ভিডিঅ' চাব পাৰিব। ধন্যবাদ। ইমানখিনি কথা কৈ আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।